Hello everyone, welcome back to my YouTube channel. Aru hokolloe Durga Pujar shubhechha janaইছো. Happy Puja to all. Aru ami etia puja sabole ulai ahisu. To bhabilu apnalokoko dekho amar moranor puja ebar bikhekkoi mane teneke dangorke potana tothabitu ulai ahisu puja buli kole to patise jetia horuke to ghor dhumai থাকিব নোৱাৰি আগৰ কি বছৰ to পতাই নাই corona কাৰণে আৰু আমি এtia আhisu তুমি উলুৱা বেটা তো হুই আছে এফালে তো কোনি গলগে পালি আৰু এফালে ভন্টি আহিছে আৰু তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো আপোনালোককো দেখাই যাও আমাৰ মৰাণৰ পূজা আৰু এফালে চাওক ইমান জাম আইসক্ৰীম নাখাওঁ আৰু এতিয়া মানে ইয়াত ৰৈ আছিলো এতিয়া মোৰ লগৰ এজনীলে ইমানে ফোন কৰি আছো তাই লগতে পূজা চাম বুলি ক'লে এতিয়া ৰৈ আছো তাই অহাই নাই তো এতিয়া তাই ইয়াতে ক'বাত ৰৈ থাকিম বুলি কৈছে মই অলপ গৈ আহোঁ চাই আহোঁ তেন্তে বলক ফালতু আপটো আচ্ছা মই কিন্তু এটা ব্লগ বনাই আছো ছাৰ music দেখিছে ইয়াত কি কৰি আছে ৰৈ পেলাই তাহাঁতৰ দোকান হয় তো তাই ৰৈ আছিলে এতিয়া তাই কেনেকে ডান্স মাৰিলে দেখিলে ন ইমান ধুনীয়া ডান্স বল বল কষ্টম কৰি আছো মই ইমান দেৰি তাত ৰৈ আছো ইমান ফোন কৰি আছো তাই ফোন ইয়াত দোকানত চাৰ্জ দি থৈ গৈছে মই মানে একদম সিম্পলত আহিছো সবে ইয়াত দেখিছো ইমান ধুনীয়াকে আহিছে ওলাই অহা পিছতে দেখিছো যে ধুনীয়াকে সবে আহিছে মই চাওকচোন ইমান সিম্পল আৰু এইবোৰ চাওক ইমান মানে হাৰামি মানুহ তাই ক'লে মই ঘৰত ওলাই মেলি আহি যাবি ধুনীয়াকে তাই মানে ইয়াতে ৰখি কি কৰি আছে তাই জানে আৰু তই ক'লি ন মোক ড্ৰেছ চেঞ্জ কৰি মেলি আহিমগে বুলি মই তই ক'লি নাই তাৰপিছত কেলৈ নক'লি মই সেইটো বুজি নাপালোঁ মানে কমি যা মই কেলে তই নকৰিলি আকৌ চেঞ্জ কৰিম বুলি ফোন কৰি ক'লি তই ক'লি তই ড্ৰেছ চেঞ্জ কৰি আহিমগে তই ফোন কৰি আহি পাই তেনেকৈ বুলি ক'লি তাৰপিছত ধুনীয়া লাগিছে আমি তাহলে মই কৰি দিছোঁ কিমান ধুনীয়াকৈ ধুনীয়া লাগিছে অলপ টাইট কৰিলোঁ এয়া চব মেকআপত তাই কিমান ধুনীয়া হৈ গ'ল একেবাৰে একো মেকআপ কৰাই নাই দেই এতিয়া আমি ওলাই যাব লৈছোঁ আমাৰ বাইদেউ হৈ গ'ল এখন নালাগে তেল কৰি মেলি একেবাৰে দোকানে বন্ধ কৰিবলৈ পাহৰি গৈছিলে আৰু এইফালে চাওক ইমান মানে মানুহ ওলাইছে বহুত দিন পূজা চাব পোৱা নাই তো এতিয়া আজি মানে চব ওলাই গৈছে তথাপিতো আগতে মেলা আহে তো মেলা চেলা চাবলৈ পালে মানে ভাল লাগে সেইবাৰ নাই তথাপিতো ওলাইছে আৰু চব আমিও ওলাই আহিছোঁ ভাল লাগিছে বহুত দিনৰ পিছত মানে পূজা আহিছে আৰু বহুত মানুহ আছে দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছড়ালো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো আৰু আমি এতিয়া গৈ আছোঁ দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি
আৰু আমাৰ এগৰাকী কুটুম মিনাৰ বহুত তাই উস্তাদি মানে তাই মোতকৈ ওখ যে সেইকাৰণে এতিয়া বাক লগ পালোঁ পূজা চাই কেনেকুৱা লাগিছে ভাল লাগিছে বহুত দিনৰ মূৰত পালোঁ লগ পাই গ'লো ন আৰু ইমান দিন পূজা চোৱা হোৱা নাই এতিয়া বহুত দিনৰ পূজা চাব লাগিছে কাহ চাহ লৈ মেলি আছে কৰোণা চলা আৰু এইবোৰ চেলফি তোলাত পূৰা ব্যস্ত আমাৰ মোক ভালকৈ একপিও তুলি নিদিলে নিজে পূৰা উঠিছে মানে চবেই পূৰা একদম ষ্টাইল দি দিছে মই মানে একদম চিম্পুলত বিশেষকৈ এইগৰাকী চাব এনেকুৱা ষ্টাইল দি দিছে মইতো আৰু একদম আৰু আমি এতিয়া ইয়াৰ পৰা যাওঁ ৰাধাকৃষ্ণ মন্দিৰ আছিলে এতিয়া চোৱালোঁ আৰু এতিয়া ৰাধাকৃষ্ণ মন্দিৰ বেলেগ ঠাইলৈ যাওঁ ব'লক আৰু এয়া শিৱ মন্দিৰ ইয়াতো পূজা পাতিছে কিন্তু আমি ইয়াত এতিয়া নৰওঁ আৰু এইফালে চাওক মানে কি হৈ গ'ল এইফালে চবফালে যাম ভাবে সেয়া পুলিচ দাদাৰ গাড়ী আমাৰ 112 আমি এতিয়া পূজা চাই হৈ গ'ল এতিয়া পম্পীক লগ ধৰিছোঁ তাই নাযায় বাই বাই কৈ দে পম্পী এইফালে বাই বাই কৈ দে পম্পী বাই কৈ দে বাই 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 কাইলৈ লগ পাম দেই আৰু কেইখনমান পূজা ইয়াত পাতিছে তো আমি যাব নোৱাৰিলোঁ কাৰণ গলিত আমি নগ'লোঁ বেটাক লৈ মেলি অকণমান অসুবিধাও হয় সেইকাৰণে আমি সেইকেইখন পূজালৈ নগ'লোঁ আৰু এতিয়া আৰু এইফালে পিছফালে পাগল কি কৰি আছে চাওক আৰু এইফালে পূৰা চেলফি য'তে ত'তে অকল চেলফি আমি এতিয়া কিবা এটা খাই লওঁ A few moments later. আৰু এতিয়া আমি খাই বৈ আজৰি গৈ আছোঁ এতিয়া ঘৰলৈ এটা যাব নাই কোৱা আকৌ এটা বোলা বুলি কোৱা আকৌ এইফালে এইবোৰ দিব নালাগে কি হ'ল কি বস্তু এইটো কি কৈছা তুমি ভূ আৰু আমি এতিয়া বৰবৰুৱা পাইছোঁহি ইয়াতো পূজা পূৰা ভিৰ দেখিছে আৰু এইফালে আমাৰ পূৰা পূজা চাই চাই গৈ আছোঁ
এতিয়া আহি পালোঁ ডিব্ৰুগড় আৰু এইফালে বেটা হৈ গ'ল গোটেই ৰাস্তা উৎপাত কৰি কৰি এতিয়া পূজা চোৱা অহা টাইমত টোপনি গ'ল আৰু গাড়ী ইমানে যাম এতিয়া মানে ৰৈ ৰৈ আমনি লাগি গৈছে আমাৰ অৱস্থা বেয়া হৈ গৈছে পূজা চোৱা ওলাই গৈছে মজা চুমি আমনি লাগিছেনে আৰু গাড়ীতে চাই চাই গৈ আছোঁ পূজা তেনেকৈ নামি নামি ইমান মানে খোজ চোজ কাঢ়ি গৈ থাকিব মন নাযায় সেইকাৰণে আৰু এনেকৈ এতিয়া ৰৈ ৰৈ গৈ আছোঁ আৰু এখন পূজা গাড়ীৰ ভিতৰৰ পৰা আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দেই ইমান যাম মানে ইয়াত গাড়ী ৰখাবলৈ দিগদাৰ হৈ গৈছে আমিও নেনামিলোৱেই আৰু এতিয়া আমি আহিলোঁ পুলিচ ৰিজাৰ্ভৰ তাত আমাৰ দাদা থাকে ইয়াতে দাদা পুলিচ কৰে তো দাদাই আমাক মাতি পঠালে ইয়াত পূজা চাবলৈ এতিয়া দাদাৰ ওচৰলৈ আহিছোঁ আৰু এয়া দাদা এইফালে দাদা আমাৰ পুলিচ দাদাই দেখুৱাবলৈ লৈ আহিছে পুলিচ ৰিজাৰ্ভত পূজা চাবলৈ আহিছে এতিয়া আৰু এইকেইটা জামত মানে ফচি ফচি অৱস্থা বেয়া পূজা চাইছা টোপনিৰ পৰা উঠিছে এতিয়া আৰু এতিয়া আমি ইয়াত পুলিচৰ ইয়াত মানে লগত বুলি ক'ব লাগিব এতিয়া পূজা চূজা চাই মেলি এতিয়া যাব ওলাইছোঁ আৰু ইয়াৰ পৰা আৰু এইফালে বাঘ লগ পালোঁ চুমু আৰু এইফালে দৌৰ আমাৰ পুলিচ নকওঁ আজি ডিউটি নাই ৰাতিপুৱা পূজা চাইছে কিবা ক'বা নিকৈ দিয়া পূজা চাই কি ক'ম আজি পাৰ্টি দিব পাৰ্টি দিব লগতে খাম আৰু এতিয়া অঁ হ'লেও আগে খায়ে ল'লে বাৰু অলপ আকৌ খাব পাৰি অঁ পাৰি এতিয়া আকৌ খুৱাব লাগিব এনেকৈ বেটা পূজা চাই কেনেকুৱা লাগিলে কৈছোঁ কোৱা পূজা চাই কেনেকুৱা লাগিছে অঁ এনেকুৱা লাগিছে টোপনি টোপনি লাগিছে ন আৰু এইফালে আকৌ সাৰ পাই মেলি পূজা চাই আকৌ এই ষ্টাইল ডিব্ৰুগড়ত পূজা মানে গাড়ীতে চোৱা হ'ল আৰু আমাৰ দেই আৰু আমি এতিয়া ডিব্ৰুগড়ৰ পৰা ওলাই আহি আছোঁ মানে তেনেকৈ খোজকাঢ়ি চোৱা নহ'লে কাৰণ বেটাও শুই আছে তো তাক লৈ মেলি প্ৰব্লেম হৈ যায় খোজকাঢ়ি কাঢ়ি পূজা চাই থাকিবলৈ গাড়ীতে তেনেকৈ চালোঁ আৰু ইমানে যাম মানে কি ক'ম আৰু আপোনালোকক তেনেকৈ দেখাবই নোৱাৰিলোঁ বিশেষ মানে তাৰে অলপ অলপ দেখালোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ আৰু এতিয়া আমি কিবা খাই লওঁ তেন্তে ব'লক
এতিয়া বহুত ৰাতিও হৈ গ'ল বহুত ৰাতি হৈ গ'ল এজনীয়ে দাঁত মানে মাংস চাংস খাই বৈ আৰু এইফালে বেটা সাৰ পাই আছে ইমান দেৰি হৈ গ'ল যদিও বহুত টাইম হৈ গ'ল এতিয়া খাই বৈ আমি ঘৰ গৈ আছোঁ আৰু আপোনালোককো দেখুৱালোঁ ডিব্ৰুগড়ৰ পূজা মৰাণৰ পূজা কৈ দিয়া বেটা ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ কৈ দিয়া বাই বাই কৈ দিয়া